বন্ধুসকল আজি বহুত ডাঙৰকৈ বতাহ বৰষুণ দিলে আৰু আমাৰ আগফালে গছ এজোপা ভাঙি পৰিলে আপোনালোকক দেখাই ইমান ডাঙৰকৈ দিছিলে বতাহ বৰষুণ একদম ৰাতি বহুত ভয় লাগি গৈছিলে 10-11টামান বজাত মানে গোটেই গছজোপা উঘালি পৰিছে মই পাকঘৰত ভাত খাবলৈ লওঁতেই নমস্কাৰ বন্ধু বান্ধৱসকল গা পা ধুই আজৰি হ'লোঁ কালি বৰ ডাঙৰ কথা এটা হ'ল ৰাতি বৰ ডাঙৰকৈ ধুমুহা বতাহ মাৰিলে আৰু মাৰোঁতে আমাৰ অনিষ্ট কৰিলে মানে এই আমাৰ ওচৰতে থকা গছজোপা এইজোপা দেখিছে নহয় গোটেইজোপা উঘালি পৰিলে এই কাপোৰ চাপোৰবিলাক এইবোৰ ইগন'ৰ কৰক আৰু দেই ইয়াত মেলি থৈছোঁ একদম ডাৱৰীয়া বতৰ দেখিছে নহয় য'তে ত'তে কি ওলাই আছে ঠিক নাই এইজোপা ইমান ডাঙৰ গছজোপা ভাল ঘৰত নপৰিলে বাচিলোঁ আৰু 10টা 10:30মান বজাত আমি ভাত খাই আছিলোঁ তেতিয়া পাকঘৰত একদম পূৰা ভাঙি পৰিলে তাতে এপাকে চোতাল হাৰিছে মই আপোনালোকক দেখুওৱা নহ'লেই আৰু এইফালে আমাৰ ককাইদেউ বহি আছে লগতে আমাৰ বেটী আৰু এইফালে বেটাই কাম কৰিছে আমাৰ দদাদেউহঁতৰ যোৱা ৰাস্তাটোতে পৰিলে এতিয়া কোনো অহা যোৱা কৰিব পৰা নাই এইফালে আমাৰ ওচৰৰ সেই দাদাহঁতৰ ঘৰৰ বাগানত গোটেই বাগানতে পৰিলে আৰু নমস্কাৰ বন্ধু বান্ধৱসকল মোৰ ফালৰ পৰা সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু বিহু বুলি মই ভাবিলোঁ কেক এটাকে বনাওঁ আৰু কেকটো বনাম মই প্ৰেছাৰ কুকাৰত আৰু কেকটো লৈছোঁ গাখীৰ আৰু ময়দা আৰু চেনি আৰু বাদাম আৰু খিচমিচ আৰু কণী এইকেইটাৰে মই কেক বনাম আৰু আপোনালোকক দেখাই আছোঁ চাই থাকক আৰু যোনবিলাক নতুন মানুহে মোৰ ভিডিঅ'বোৰ চাইছে যদিহে অকণমান হ'লেও ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিব তাত দিম মই এতিয়া চেনিখিনি চেনি আপোনালোকে নিজৰ ইচ্ছামতে যিমান দিয়ে যিমান মিঠা খায় সিমান দিব পাৰে মই দিছোঁ 1 কাপ এনেধৰণে মিক্সাৰ বনাই মই চেনিখিনি পিচি লৈছোঁ মিক্সিত আৰু তাতে মই ইলাচি 4টি দিছিলোঁ একেলগতে ইলাচি আৰু চেনিয়ে মই পিচি লৈছিলোঁ এনেধৰণে এতিয়া দিম মই ৰিফাইন তেল এতিয়া দিছোঁ মই ময়দা মই ময়দা ইয়াত 1.5 কাপ দিছোঁ খুব বেছি এনেধৰণে চামুচেৰে মিলাই থাকিব লাগিব এয়া দিছোঁ মই বেকিং পাউডাৰ আধা চামুচ যিমান পাৰে আপোনালোকে সিমান ফিটিব গাখীৰ এতিয়া মই 1 কাপ লৈছোঁ ভালদৰে ফিটি লওঁ তো গাইজ আজি আমি বিহু নাচিব যাম বিহু খোলাত তো আপোনালোককো দেখাম বুলি ভাবিছোঁ তো আপোনালোকে চাই দিব এই ভিডিঅ'টো শেষলৈকে তো কৈ দিয়া আৰু কি কৰিব লাইক কমেণ্ট শ্বেয়াৰ কৰিবা বুলি কৈ দিয়া যিমান পাৰে সিমান ফিটিব আৰু কেকটো যিমান পাৰে সিমান ফিটিলে মানে খাবলৈও ভাল লাগে কোমল হয় আৰু এনেধৰণে মই গাখীৰ মিক্স কৰি আছোঁ 1 কাপ গাখীৰ লৈছিলোঁ এতিয়া আৰু অলপ আছিলে গাখীৰ কাপটোত সেইটো দি দিছোঁ ঐ প্ৰথমে পলামুৱাই সৰস্বতী ঐ দ্বিতীয় পলামু হৰি ঐ তৃতীয় পলামু উপস্থিত ৰাইজ ঐ ধৰি চাউলা মই ৰিফাইন তেল ধুনীয়াকৈ সানি ল'ম এনেধৰণে বিহু গাই কেকটো বনাই আছোঁ আমনি লগা নাই হয়নে ফিটি আছোঁ আৰু মোকো ফিটিব নিদিয়ে তুমি নাজানা তুমি শিকিবা চাই লোৱা আজি মই কেনেধৰণে বনাইছোঁ তুমি শিকিবা এতিয়া চোক এইখিনি বস্তু এনেধৰণে একেবাৰে মানে হেৰি হৈ নাযায় তেতিয়ালৈকে ফিটি থাকিব আপোনালোকে দেখিছেনে কি ধুনীয়াকৈ পৰি গৈছে ফিটি থাকিব এনেধৰণে যদি এনেকুৱা হৈ যায় তেতিয়াহ'লে হৈ যাব আৰু কুকাৰটোত অলপ ৰিফাইন তেল সানিম কাৰণ যদি ৰিফাইন তেল সানি নলওঁ তেতিয়া কুকাৰটোত কেকখিনি মানে লাগি ধৰিব এৰুৱাওঁতে অলপ কষ্ট হ'ব আপুনি যদি ৰিফাইন তেল নিদিয়ে ঘিউ এইবিলাকো দিব পাৰে মনোৰমা ঘিউ দিলে বেছি ভাল লাগে গোন্ধটো বহুত ধুনীয়া আহে মোৰ তাত মনোৰমা ঘি নাই সেইকাৰণে মই ৰিফাইন তেল ইউজ কৰিছোঁ কুকাৰটোত ল'লোঁ এতিয়া এনেধৰণে মই তেল অলপ সানি দিছোঁ
চাৰিওফালে এনেধৰণে সানি দিছোঁ চাৰিওফালে যাতে লাগি নধৰে। কুকাৰটো বহুত দিনৰ হয়। এইটো মই কুকাৰটো মোৰ ঘৰ উঠাত মানে উঠিছিলে। মোৰ ঘৰ উঠাত এইটো গিফ্ট দিছিলে কোনোবাই। আজি 10 বছৰ হ'ল। কিমান দিন গৈছে চোক। এয়া মই ঢালি দিলোঁ কেকখিনি। আধা ঢলাৰ পিছত ইয়াত মই এয়া বাদাম কেইটামান দি দিম এনেধৰণে, আৰু এনেধৰণে দি দিম, আৰু ইয়াত খিচমিচ কেইটামান দি দিম। দেখাই দিয়া সজাই দিম। আকৌ এনেধৰণে মই বাদামখিনি চব দেখাই দিয়া। আকৌ এনেধৰণে মই বাদামখিনি আকৌ সজাই দিছোঁ। য'ত ত'ত দিবা, আকৌ একেটা জেগাত নিদিবা। আৰু ইয়াত হৈছে কাজু বাদাম দি দিছোঁ অলপ। মই কুকাৰটো ঢাকনি লগাইছোঁ, আৰু কুকাৰত মই ৰবাৰডাল দিয়া নাই, আৰু এই হুইচেলটো নাই দিয়া। এনেধৰণে মই দি থ'ম। গেছটো একেবাৰে কম কৰি থৈছিলোঁ, আৰু ইয়াত চব লাগি ধৰা নাই, ধুনীয়াকৈ সিজি গৈছে। এয়া মোৰ কেক হৈ গৈছে, আৰু ছোৱালীজনীয়ে খালেই। দেখিছেনে কি ধুনীয়া হৈ গ'ল কুকাৰত বনোৱা কেক। বিহু বিহু বিহুতি বিহু আমাৰ তিনিটি, কাতি বিহু কঙালী, মাঘৰ বিহু ভোগালী, বহাগতে কৰোঁ আমি ধেমালি, কৰোঁ আমি ধেমালি। আমাৰ বেটীহঁতে গছ তলৰ বিহু নাচিব। যিহেতু আজিকালি গছ তলৰ বিহুটো লুকাই গৈছে, আৰু গছ তলৰ বিহুটো থাকিলে মানেহে বিহু বিহু লাগে, আৰু ভালো লাগে চাবলৈ। দেখুৱাম আপোনালোকক। 13 দিন থাকে। 13 দিনৰ ভিতৰত আজিতো কেইদিন গ'লেই, 2 দিন গ'লেই। 10 দিন আছে। 10 দিনত মই আপোনালোকক 2 দিনমান দেখাম বাৰু, কেনেধৰণে মানে দূৰৈৰ পৰা ল'ৰাবোৰ আহে আৰু বিহু নাম জোৰে। ছোৱালীবিলাকক মানে কি বুলি কয়, বিহুত মানে সিহঁতেও বিহু গায়, আৰু ছোৱালীখিনিও গায় মানে জোৰাকৈ। বহুত ভাল লাগে চাবলৈ। আপোনালোকক পথাৰত পূৰা বানপানী হৈ আছে। এইবাৰ বৰষুণ চৰষুণ দি আছে, পথাৰত পানী হৈছে, তথাপিও ছোৱালীবিলাক বিহু এৰিব ধুনীয়াকৈ যাবই। আমাৰ ছোৱালীজনী আজি যাব, উলিয়াই দিব লাগিব ধুনীয়াকৈ। আৰু যিহেতু মই কছাৰী ছোৱালী, মই তেনেকৈ মানে আগতে আজি কিমান মাহতৰ দিনত মানে গছ তলৰ বিহু আছিলে, আৰু আমাৰ ফালে মই সৰু হোৱাৰ পৰা মানে মই দেখা নাই যে গছ তলৰ বিহুত বিহু মানে যোনটো ঢাপ, সেই ঢাপটোত উঠিলেই 500 টকা ফাইন ভৰিব লাগিব আমাৰ। সেইটো কাৰণে আমি যাব নোৱাৰোঁ, আৰু ল'ৰাবিলাকো যাব নোৱাৰে। ল'ৰাবিলাক যেতিয়া বিহু নমায়, মানে ধৰক বিহু 2 দিনৰ আগত মানে বিহু নমায়, যেনেকৈ ল'ৰাবিলাকে নাচে, ঢোল মানে বজাই মেলি নাচে, আৰু তাৰ পিছদিনাখনৰ পৰা ল'ৰাবিলাকো তাত উঠিব নোৱাৰে সেই ঢাপটোত। আৰু যোনবিলাক ল'ৰা দূৰৈৰ পৰা আহে বিহু নাম জোৰে, সিহঁতে মানে সেই ঢাপটোৰ পৰা বহুত দূৰৈত থাকি পেলাই মানে বিহু। ফ্ৰেণ্ডছ, মই বিহুলৈ যাব ওলালোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰিব। হাই বন্ধুসকল, আমাৰ বেটি ওলালে, এয়া ৰেডি হৈ গ'ল। ধুনীয়া দেখিছে নাই? আপোনালোকে কমেণ্ট কৰিব আৰু লাইক কৰিব। ঘূৰি দিয়া আকৌ, ঘূৰি দিয়া ধুনীয়াকৈ। এইবিলাক খোপাটো চোৱা।